Hey guys, good morning from Lakhimpur. এতিয়া আছোঁ লখিমপুৰত। ইয়াৰ আগৰ ব্লগটোত দেখিছিলে চাগে লখিমপুৰলৈ আহিছিলোঁ, হোটেল আছাত আছিলোঁ। এতিয়া আছোঁ ৰুমৰ ভিতৰত, লাইনটো গ'লগৈ। এয়া বাহিৰটো অলপ দেখাই দিছোঁ। ওচৰতে ইয়াত বাছ ষ্টেণ্ড আছে। তো এইটো আছিলে আমাৰ ৰুমটো। ইয়াত মই আছিলোঁ, ইয়াত দাদা হৈছিলে। ৰাতিপুৱাৰ পৰিৱেশ পূৰা হোটেলখনৰ ভিতৰটো অলপ দেখাই দিছোঁ। এইফালে শিৱ বাবা, কৃষ্ণ কৃষ্ণ। এইফালে আছে ৰাধা কৃষ্ণৰ মূৰ্তি। তো এইটোৱে হৈছে হোটেলৰ ভিতৰটো। এতিয়া বাইকখন উলিয়াই লওঁ, যাবলৈ ৰেডি হৈছোঁ। কালি বাইকখন থৈছিলোঁ ইয়াতে থৈ দিছিলোঁ আৰু বাহিৰত থ'বতো নোৱাৰি। বাইকখন উলিয়াই লওঁ। বাই বাই লখিমপুৰ, আকৌ আহিম কেতিয়াবা চান্স পালে। বহুত ধুনীয়া জেগা। ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ যাতে আপোনালোকৰ টাইম নষ্ট নহয়। पतंग सा था वो, कहाँ गया उसे ढूंढो। बहती हवा सा था वो, उड़ती पतंग सा था वो, कहाँ गया उसे ढूंढो। हमको तो राहें थी चलाती, वो खुद अपनी राह बनाता, गिरता संभलता मस्ती में चलता था वो। कल की फिक्र सताती, वो बस आज का जश्न मनाता, हर लम्हे को खुल के जीता था वो। कहाँ से आया था वो, छू के हमारे दिल को, कहाँ गया उसे ढूंढो।
छाँव के जैसा, रेगिस्तान में गाँव के जैसा, मन के घाव पे मरहम जैसा था वो। हम सहने से रहते कुएं में, वो नदिया में गोते लगाता, उल्टी धारा चीर के तैरता था वो। बदला वारा था वो, यार हमारा था वो। कहाँ गया उसे ढूंढूं, हमको तो राहें थी चलाती, वो खुद अपनी राह बनाता, गिरता संभलता मस्ती में चलता था वो। हमको कल की फिक्र सताती, वो बस आज का जश्न मनाता, हर लम्हे को खुल के जीता था वो। कहाँ से आया था वो, छूके हमारे दिल को, कहाँ गया उसे ढूंढूं। আমি এতিয়া গৈ আছোঁ বগীবিল দলঙৰ ওপৰেদি। ভরি খোলা আকাশ, খোলা মনৰ এটি দুটি বহু কথা। খালি ভৰি খোলা আকাশ, খোলা মনৰ এটি দুটি বহু কথা, একেলগে আলিবাটত সপোনৰে বুকুচাতে ছবি অঁকা, কেঁকুৰিতে বহি কথা ৰদালিয়ে চুমাজচা, তাহানিতে এৰি অহা কাহিনীবোৰ। তো পাই গ'লোহি ডিব্ৰুগড়। এতিয়া ডিব্ৰুগড়ৰ মই এডোখৰ মালিপতি বুলি ঠাইডোখৰত আছোঁ। ভিউ দেখুৱাই আছোঁ আপোনালোকক, কিমান মজা ভিউ ইয়াৰ পৰা। তো এয়া চাওক, ভিউ চাওক।
সেয়া ব্ৰহ্মপুত্ৰ। ভিডিঅ'টো দিয়া অলপ লেট হ'ল ঘৰৰ সমস্যাৰ বাবে। তো আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা পালে জনাব কমেণ্ট কৰি। তো আজিলৈ বাই বাই।